হাঁহে খাই ধান বোলো আই লাভ ইউ জান। তো নমস্কাৰ বন্ধুসকল, মানে দৰ্শকসকল, আকৌ এটা নতুন ভিডিঅ'ৰ মাজলৈ আকৌ ঘূৰি আহিছোঁ। মানে যোৱাটো ব্লগত আছিলে আমাৰ গাৰ্লছ কলেজত অনুষ্ঠান আছিলে। তো আজি যাম ধেমাজি মানে সত্ৰত যাম, কিবা সত্ৰত আছিলে নামটো পাহৰিলোঁ। মই অকলে নাযাওঁ, মোলৈ যাব মানস। তাৰপিছতে সেয়ে চাই থাকক, ইয়াতে অকণমান টাইম ৰখিম, তাৰপৰা যাম বাৰু, চাই থাকক। তোফালে মানসৰ মায়ে মানে চাহ দিলে, তো মানস গা চা ধুই আছে। আকৌ ধুমগৈ তাকে দি দিলোঁ আৰু চাহ তাহ খাই ভাত পানী খাই আকৌ তাকেহে আৰু চাহ তাহ খাই লওঁ, তাৰপৰা যাম বাছ ষ্টেণ্ডত যাম, তাৰপৰা বাছত উঠিম আজি ধেমাজি বাৰু চাই থাকক। তো এইটো আজি লুকটো এনেকৈ যাম। এইফালে মায়ে ভাত দিলে, মাংস চাংস, মইতো মাংস নাখাওঁ আজি, কিনে ল'ৰাটো কিন্তু আগ্ৰহ এটা আছে দে খোৱাৰ প্ৰতি, সেইটোৱে ভাল লাগে। বাৰু সেইটোৱে ভাল লাগে। তাকেহে ভাত চাত আনিলে, খাই লওঁ অকণমান, খাই লওঁ, তাৰপৰা লগ পাইছোঁ। 2000 years later. লখিমপুৰতো এনেকুৱা পানী দেখিছে। তাকে গোটেই পানী। সেইফালে বাছত উঠিলোঁ, মানে বহিলোঁ, টাইম লগাই আছে ইয়াতে, বেছি ভিডিঅ' চিডিঅ' বনাই থাকিবলৈ বেয়া লাগিছে। সেইটো মানস বহি আছোঁ আৰু ঘৰ গাড়ী বুলি এইবাৰ নিজৰ গাড়ী নিচিনাই বহি আছে, বহিবত বহি দিলে। মানসে কিবা দুটামান যে কৈছিল, লাইন দুটামান কৈছিলে, মই বনোৱাটো। অঁ তই বনোৱাটো গ'লেও হাঁহে খাই ধান বোলো আই লাভ ইউ জান। মাছে খাই গু আই লাভ ইউ তো। আৰু এটা আছে নেকি বোলো সৰু সৰু পুঠি মাছ বাচিবলৈ টান, সৰু খালৰ ভাৰি পুৰা এৰিবলৈ টান। এই অকণমান বাৰু গৈ থাকোঁ। বহুত দুখ মোৰ, বিয়া পাতি পেলাই কইনা চাবলৈ গৈছিলোঁ, কইনা ৰিজেক্ট কৰি দিলে বোলে, মুখত গুটি থকা ওলালে বোলে নাহে। कौन है ये लोग, कहाँ से आते हैं? কি ক'ব, এইটো বয়সত কি যে ভুল কৰিলোঁ মই জীৱনত, কি যে ভুল কৰিলোঁ। লাহে বাছত আছোঁ বাৰু, কিমান দেৰি, বহুত দেৰি ৰখিলোঁ ইয়াতে, আমনি লাগিছে ৰখি বহুত দেৰি ৰখিলোঁ ন। লাষ্টত এতিয়া যাব লৈছে, হ'লেও যোৱা নাই, সেইকাৰণে বাছত আহিবলৈ বেয়া। নিজৰ গাড়ী লৈ আহিম নেকি? টাইম আছে নিজৰ গাড়ী লগত। বাৰু গৈ থাকোঁ, বৰ দেৰি গৈছে ইয়াতে, লগ পাম। তাইক ধেমাজিতে বনাম নেকি ভিডিঅ'টো, চাই লওঁ, বনিব পাৰে, বাটত যি হয় দেখা যায়। কাগজ অসমৰ বাহিৰত আছোঁ বুলি ক'লে না, কেন্দ্ৰীয় ভিতৰত কেতিয়াবা নোৱালি বুলি কয়, নোৱালি। তো গোগামুখত ৰখিছে অকণমান, চানা খুৱাব বুলি ভাবিছোঁ, নোখোৱাই। চানা খাম বুলি ভাবিছোঁ, তাই কি হয় জানো। বাৰু ইয়াতে অকণ ধেমাজি যাব নেকি? ধেমাজি কণ্ট্ৰাক্টৰ ভাত মাৰিম বুলি ভাবিছে দেই লাষ্ট। বাৰু গ'লোঁ, তাত লগ পাইছোঁ। যোনটো আমি কি কয় এঘণ্টাত পাওঁ, সেইটো আমাৰ 1.5 ঘণ্টা লাগিছে। 1.5 ঘণ্টা লাগিছে। তাত গৈ দেখাই আছোঁ ব্লগ চাব। ভিডিঅ'টো আজি দীঘল হ'ব আগতকৈ। বাৰু গ'লোঁ, খুৱাইছে কি চাই আছে বা? চামুচ খোৱা নাই বিচাৰি তাকে, অশেষ ধন্যবাদ। এই জ্বলা চলাবিলাক হৈছে নাই বাৰু? মই টেষ্ট কৰিলে গম গোগামুখতে আছোঁচোন। যাব নি বুলি লখিমপুৰৰ পৰা ঘূৰাই আনিবগৈ নি আকৌ এপাক? ধেমাজি এই ভাত মাৰিম বুলি ভাবিছ নেকি? হেৰি অভাৱ কণ্ট্ৰেক্টাৰ কণ্ট্ৰাক্টৰ ভাত মাৰিম বুলি ভাবিছ? বাৰু
তো এতিয়া ধেমাজি বাছ ষ্টেণ্ডত নামিলোঁ মানস টমটমঙাত ৰখি আছোঁ ইয়াতে কিবা কিবা খালোঁ যাম এখন তাকে পালোঁ গৈ থাকোঁ দিয়ক চাই দিব আমনি লাগিছে বাছত উঠি পানীও বাৰু গৈ লওঁ অঁ এইফালে বাছটো সেইখন বাছত আহিছিলোঁ গ'ল আগত আছে বাৰু চাই থাকক টেম্পো নহয় টমটমৰ নিচিনা অটো নহয় অলপ গোন্ধ আহিছে দেই এই আকৌ অলপ গোন্ধ আহিছে মানস মই মানে কি ক'ম এতিয়া খাওঁ খাওঁ লাগে মানে বেয়া গম তাৰপিছত কি এই ঐ দাবা কি পৰঠাটো দেৰি ল লখিব কথা এইটো বহুত হ'ব পিছত পাতিম এইটো কথা মাইন লৈ নে বাৰু খাই লওঁ দেই চাহটো অহালৈকে ৰখি নাথাকোঁ দেই মানস আহিছা তাৰ তাৰপিছতে ধুনীয়াকৈ বেয়া বস্তু খাব লৈছা নি মানে বস্তু দেখিলি মানে হাঁহি দি আছোঁ এটাও নহয় তিনিটা বাৰু দেই গৈ পাই লওঁ ভাগৰ লাগিছে চাই থাকিব হা চাই থাকিব ব্লগটো অঁ তাকে কেনেকুৱা হয় চাই থাকিব দেই নহ'লে মানস লাইক চাইক কিবা এটা কৰি দিব আৰু নে কি বাৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব পালোহি ৰ'ব তো পালোহি মানস বেয়া ভাগৰ যুগে পালোহি দেই তাৰপিছতে ইয়াতে ভৈয়া চৈয়া ধুম এতিয়া চাই থাকক ভিডিঅ'টো খতম কৰিম অকণ পিছত চাই থাকক এইফালে আমি সত্ৰত মানে এনেকৈ নাম প্ৰসংগ কৰিলোঁ তাৰপিছতে প্ৰভু ঈশ্বৰ আহিছে এইফালে আমিও আহিছোঁ দোকান লৈ তাৰপিছতে এইফালে মানস চুৱেয়াৰে পিন্ধি আছোঁ বাৰু মই শুনিলোঁ আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে যদি চাই ভাল পালে লাইক কমেণ্ট কিবা কিবি কৰিব আৰু বিশেষকৈ কমেণ্টটো কৰিব ভিডিঅ'টো কেনেকুৱা হৈছে আৰু ভিডিঅ'টো কিমান আপডেট কৰিব লাগে কি কৰিব লাগে চব জনাব তো আজিলৈ ভিডিঅ'টো ইমানে আছিলে ধন্যবাদ